মই আজি ধূপ পিঠা এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। পিঠাখিনিৰ ৰংটো কিমান সুন্দৰ হৈছে দেখিছেনে বাৰু? কেনেধৰণৰ মই পিঠাখিনি বনালোঁ চাওঁচোন আহক। নজনাসকলৰ বাবে সহায় হ'ব। মই এইখিনি পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি আপোনালোকৰ জোখমতে ল'ব আৰু লৈছোঁ এইখিনি গুড়। গুড়খিনিও আপোনালোকৰ সোৱাদমতে ল'ব। আৰু লৈছোঁ ইয়াত বেচন আৰু 1 কাপ আটা গুড়ি। আৰু লৈছোঁ এয়া মই লং, ইলাইচি আৰু ডালচেনি মিহিকৈ পিচি লৈছোঁ। এইখিনি মই গন্ধটোৰ বাবে লৈছোঁ, অপচনেল হয়, নিদিলেও হয়। লৈছোঁ অকণমান চ'ডা খাৰ বেছি ব্যৱহাৰ নকৰিব। আৰু লৈছোঁ ইয়াত বেকিং পাউডাৰ মই অকণমানহে দিম, বেছি নিদিওঁ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লওঁ। এতিয়া মই গুড়খিনি দি প্ৰথমতে গুড়খিনি পিঠাগুড়িখিনিৰ সৈতে মিহলি কৰি ল'ম ভালদৰে। তাৰপিছত সকলোখিনি দ্ৰব্য মই লগত দি পেলাই মিহলি কৰি ল'ম। এতিয়া সকলোখিনি ইনগ্ৰেডিয়েণ্ট দি পেলাই মই ভালদৰে মিহলি কৰি ল'ম। পানী দিয়া আগতে ভালদৰে মিহলি কৰি ল'লে ভাল। এতিয়া মই অলপ অলপকৈ পানী দিম, একেবাৰে সকলোখিনি পানী দি দিব নালাগে। এনেদৰে অলপ অলপকৈ পানী দি হাতেৰে সানিব, হাতেৰে সানিলে বেছি ভাল হয়। এনেদৰে ভালদৰে সানি লৈ এই কনচিষ্টেন্সিতে ৰাখি দিব। বেছি পনীয়া কৰি নাৰাখিব, পাছত মিলাবলৈ দিগদাৰ হয়। এনেদৰে ডাঠকৈ ৰাখিলে কি হয়, পাছত পানী দি মিলাবলৈ ভাল হয়। মই এনেদৰে ৰাখি দিম, পাছত আৰু অলপ পানী দিব লাগিব। বেছি ডাঠ হৈছে, মই এনেদৰে ৰাখি দিম, পাছত আৰু অলপ পানী দি পনীয়া কৰি ল'ম।
এইটো এনেকুৱা কনসিস্টেন্সিত ৰাখি দিব এইখিনি মই এতিয়া 1 ঘণ্টাৰ পৰা 2 ঘণ্টালৈ এনেদৰে ৰাখি থৈ দিম যিমান দেৰি ৰাখিব সিমান দেৰি ৰাখিলে ভাল এতিয়া তেলখিনি গৰম হোৱাত মই পিঠা দি দিছো দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে এনেৰে ওপৰত গৰম তেল অকমান দি দিব তেতিয়া ধুনীয়াকৈ ফুলি যায় এনেদৰে ইলুটি খিলুটি কৰি ৰঙচুৱা হোৱালৈকে একেবাৰে ৰঙচুৱা নকৰিব বেছি ৰঙচুৱা কৰিলে বেয়া লাগিব অলপ ৰঙচুৱা হোৱালৈকে এনেদৰে লুটিয়াই থাকিব এইটো এতিয়া আমাৰ পিঠা হৈ গৈছে মই আপোনালোকক আৰু এটা এনেদৰে পুৰি দেখুৱাম তেতিয়া বুজিবলৈ বেছি সহজ হ'ব দেখিছেনে কেনেদৰে কৰিছো মই এনেদৰে গৰম তেল অকমান দি দিলে পিঠাটো ধুনীয়াকৈ ফুলি যায় এইখিনি পিঠা মই মিক্সিতে খুনি পেলাই পুৰিছো দেখিছেনে পিঠাটোৰ ৰংটো কিমান সুন্দৰ হৈছে আৰু কিমান ধুনীয়াকৈ ফুলিছে